বিশ্বগুৰুৰ দিশে ধাৱমান ভাৰতৰ উদ্যোগ খণ্ডৰ পয়ালগা ছবি উদঙাই দিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰে। মহামাৰী কোভিডৰ হত্যালীলাৰ পিছত জনতাই জীৱন যুদ্ধত নামি পৰিছিল। সৰু সুৰা চাকৰি কৰি থিয় হোৱাৰ সময়তে দেশত এটাৰ পিছত এটাকৈ বন্ধ হৈ পৰিছে সৰু বৰ উদ্যোগ। 5 বছৰ বন্ধ 2 লাখ উদ্যোগ। অসমত বন্ধ হ'ল 129টা ক্ষুদ্ৰ মজলীয়া উদ্যোগ। স্বয়ং কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাত দাঙি ধৰা তথ্য মতে 2020-21 বৰ্ষত বন্ধ হৈ 15,216টাকৈ উদ্যোগ। 2021-22 বৰ্ষত 64,054টা। 2022-23 বৰ্ষত 83,452টা। 2023-24 বৰ্ষত 21,000।